अऊज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহ নবী এজন সাহাবী আছিল, তেওঁৰ নাম আছিল হযরত আনাস বিন সুলাইম। হযরত সুলাইম রাদিয়াল্লাহু তাআলা আনহাৰ তেওঁ পুতেক আছিল। তেওঁ কয় যে আল্লাহ নবীয়ে যেদিনা নিকাহ কৰিছিল হযরত জৈনব রাদিয়াল্লাহু তাআলা আনহাৰ লগত আল্লাহ নবীয়ে যেতিয়া নিকাহ কৰিছিল সেইদিনা মোৰ মায়ে অলপমান হালুৱা বনালে, অলপমান পনীৰ, খেজুৰ আৰু তেনেকুৱা কিবা দি পিনি ঘি অলপমান দি পিনি মোৰ মায়ে হালুৱা বনালে আৰু ক'লে যে এইখিনি তুমি লৈ যোৱা, লৈ গৈ আল্লাহ নবীক ক'বা যে নিকাহৰ কাৰণে মোৰ মায়ে আপোনাৰ কাৰণে আপোনাৰ বাৰগাহত পেশ কৰিছে, আপুনি কবুল কৰক। আৰু সেইখিনি ইমানেই আছিল যে আল্লাহ নবী আৰু তেওঁ নতুনকৈ যাক নিকাহ কৰিছিলে হযরত জৈনব রাদিয়াল্লাহু তাআলা আনহা, তেওঁলোক দুজনে খাব পৰাকৈ ইমানখিনি হালুৱা দিছিল। মই লৈ গ'লোঁ হালুৱাখিনি আল্লাহ নবীৰ বাৰগাহত পেশ কৰিলোঁ আৰু ক'লোঁ যে মোৰ মায়ে দি পঠাইছে, আপোনাৰ আজি নিকাহ হৈছে, নিকাহৰ খুচিত মোৰ মায়ে দি পঠাইছে। আল্লাহ নবীয়ে সেই হালুৱাখিনি ক'লে হযরত আনাস তুমি ইয়াত ৰাখা হালুৱাখিনি, আৰু ক'লে তুমি যোৱা আমুক আমুকক মাতি দিবা আৰু ৰাস্তাত যিমান সাহাবী পোৱা তুমি মাতি দিবা আৰু সিহঁতকো ক'বা যাক যাক পায় সিহঁতে মাতি দিব। মই আল্লাহ নবীৰ ঘৰৰ পৰা ওলাই গ'লোঁ, ওলাই গৈ ৰাস্তাত যাক যাক পালোঁ মই মাতি দিলোঁ আৰু সিহঁতকো ক'লোঁ যে সিহঁতেও যাক যাক পাৰে আল্লাহ নবীয়ে মাতিছে বুলি ক'ব কৈ। মই গৈ গৈ যিমান দূৰলৈকে পাৰিলোঁ মানুহ মাতিলোঁ আৰু যেতিয়া মই ঘূৰি আহিলোঁ আল্লাহ নবীৰ ঘৰত, যেতিয়া মই ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত মই দেখিলোঁ যে আল্লাহ নবীৰ ঘৰ গোটেই সাহাবীয়েদি ভৰ্তি হৈ আছে। তেতিয়া যিজন তাবেই আনাস বিন সুলাইমৰ পৰা যোনে শুনি আছিলে তেওঁ সুধিলে যে কিমান মানুহ আছিলে তাত। তেওঁ কয় যে তাত মই যেতিয়া ঘূৰি আহিছোঁ কমচে কম 300 মান মানুহ আল্লাহ নবীৰ ঘৰত ভৰ্তি হৈ আছিলে। তেতিয়া আল্লাহ নবীয়ে চবকে বহিব ক'লে, বহিব কৈ সেই হালুৱাখিনি সন্মুখত ৰাখি আল্লাহ নবীয়ে তাৰ ওপৰত হাতখন থৈ কোৰাণৰ পৰা য'ৰ পৰা যি ইচ্ছা আল্লাহ নবীয়ে সেই সূৰা পঢ়িলে, সেই আয়াত পঢ়িলে। তাৰপিছত মোক মাতিলে, আনাস এফালে আহা, তুমি এই কাটৰাটো লোৱা আৰু চব প্ৰত্যেকজন সাহাবীৰ সন্মুখত ৰাখি ৰাখি যোৱা। আৰু মই উঠাই চব প্ৰত্যেকজন সাহাবীৰ সন্মুখত যেতিয়া ৰাখিছোঁ আল্লাহ নবীয়ে ক'লে খোৱা, তুমি পেট ভৰাই। এতিয়া এনেকুৱাও হ'ব পাৰে যে কোনোবাই আঙুলি দি অকণমান চেলেকিছে, জাষ্ট আঙুলি এটা আঙুলি দি পিনে অকণমান চেলেকিছে, মনত ভাবিব পাৰে যে ইমানখিনি মানুহ আছে আৰু আমি যদি এইটোপা খাই দিওঁ হয়তো চবলৈ নুজুৰিব পাৰে, কাৰণ দুটা মানুহে খাব পৰাকৈ আছিলে তাত। কিন্তু আল্লাহ নবী এফালৰ পৰা কৈ আছে যে খোৱা খোৱা, পেট ভৰাই খোৱা। আৰু প্ৰত্যেকজন সাহাবীয়ে, হযরত আনাসে কয় প্ৰত্যেকজন সাহাবীয়ে পেট ভৰাই খাইছে, যে অকল আঙুলি দি চেলেকি নহয়, পেট ভৰাই খাইছে, যিমান পাৰে সিমান খাইছে। প্ৰত্যেকজন সাহাবীৰ সন্মুখত হযরত আনাসে সেই হালুৱাৰ কাটৰাটো ৰাখে আৰু প্ৰত্যেকজন সাহাবীয়ে পেট ভৰাই খায়। তেনেকৈ 300জন সাহাবী, প্ৰায় 300জন সাহাবী বুলি হযরত আনাসে ক'লে, প্ৰায় 300জন সাহাবীয়ে সেই কাটৰাটো পূৰা পেট ভৰাই খালে, কিন্তু সেইটোত যিমান আছিলে সিমানেই থাকিল। তাৰপিছত হযরত আনাসে সেই কাটৰাটো আনি আল্লাহ নবীৰ সন্মুখত দিলে, আল্লাহ নবীয়েও তাৰ পৰা খালে, হযরত জৈনব রাদিয়াল্লাহু তাআলা আনহাও তাৰ পৰা খালে। তাৰপিছত আল্লাহ নবীয়ে হযরত আনাসৰ হাতত সেই কাটৰাটো উঠাই দিলে আৰু ক'লে যে আনাস তুমি তোমাৰ মাক ক'বা যে এইটো আল্লাহ নবীয়ে তোমাৰ মাৰ কাৰণে এই হালুৱা দি পঠাইছে। হযরত আনাসে কয় যেতিয়া মই কাটৰাটো ঘূৰাই লৈ গৈ আছোঁ, মই কাটৰাটোত তেতিয়া চকু দিছোঁ তাত কিমান হালুৱা আছে। মই এইটো চাই আচৰিত হৈছোঁ যে মই আনিছিলোঁ যেতিয়া তেতিয়া হালুৱা বেছি আছিল নি নাই, মই এতিয়া লৈ গৈ আছোঁ তেতিয়া হালুৱা বেছি আছে, মোৰ এইটো সন্দেহ আছিলে।